নমস্কাৰ আনকাদেতি মিনি ব্লগলৈ আপোনালোক আটাইকে পুনৰ এবাৰ স্বাগতম জনাইছোঁ আৰু আমি এতিয়া উপস্থিত আছোঁ শুৱালকুছি শনি মন্দিৰত আৰু প্ৰথমে আপোনালোকে বাবা শনিদেৱক এবাৰ সেৱা জনাই লওক। এয়া আমাৰ বাবা শনিদেৱ সকলোৱে এবাৰ সেৱা জনাই লওক। এয়া চব ভক্তগণে আচলতে সেৱা লৈ আছে। এয়া আমাৰ পৱন পুত্ৰ হনুমান আৰু এয়া নাম প্ৰসংগ আছিলে মানে প্ৰতি বছৰৰ দৰে এইবেলিও আমাৰ শনি মন্দিৰত যে আচলতে বছৰীকীয়া পূজা উদযাপন কৰা হয়, তো আজিও অন্য বৰ্ষৰ দৰে এইবেলিও আজি পূজা উদযাপন কৰা হৈছে। ইতিমধ্যে আমাৰ পূজা শেষ হৈ গ'ল। এতিয়া ইয়াত ভোগ বিতৰণ কৰি আছে আৰু যিসকল ভক্তপ্ৰাণ ৰাইজ আছে তেওঁলোকে আহি ইয়াতে প্ৰসাদ লৈ আছে। এতিয়া আমি গৈ আছোঁ য'ত ভোগ বিতৰণ কৰে তাতে। ৰাসৰ সময়ত প্ৰত্যেকবাৰে শেষৰ ৰাসৰ দিনাই হয় হয়তো সম্ভৱপৰ। তো যিসকল ভক্তপ্ৰাণ ৰাইজে বাবা শনিদেৱৰ ভোগ গ্ৰহণ কৰিম বুলি ভাবি আছে এইবেলি আহিব নোৱাৰিলে, তেনেহ'লে অহা বছৰ আপোনালোকে আহিব পাৰে। এতিয়া আমি যি স্থানত আচলতে ভোগ বিতৰণ কৰি থকা হৈছে সেই স্থানলৈকে গৈ আছোঁ। বহুত যথেষ্ট ভক্তপ্ৰাণ ৰাইজৰ সমাগম হয়। শুৱালকুছিৰ অধিকাংশ লোক ইয়াতে আহি ভোগ গ্ৰহণ কৰে। ভগৱানৰ ভোগ অলপেই হওক সকলোৱে অলপ ভোগ খাব বিচাৰে। চাওক এয়া যি আচলতে ভক্তপ্ৰাণ ৰাইজ আছে সকলোৱে এনেদৰে ভোগ গ্ৰহণ কৰি আছে। খুব এক দীঘলীয়া লাইন। খুব এক দীঘলীয়া লাইন। ইয়াতে যিসকল ভক্তপ্ৰাণ ৰাইজ আছে তেওঁলোকে ধুনীয়া খিচিৰি এনেদৰে ভোগ গ্ৰহণ কৰি আছে। এনেদৰে মাজে মাজে যাব ভাল নালাগে, তথাপিতো এই চাওক দীঘলীয়া লাইনটো চাওক আপোনালোকে। এয়া হৈছে শুৱালকুছি হাইস্কুল বালিচৰ আৰু সেইপিনে ৰাস উদযাপন হৈ আছে। আজি ৰাসৰ শেষৰটো দিন আৰু আজি যিহেতু শনি বাবাৰ বছৰীকীয়া যি আচলতে পূজা প্ৰত্যেক বৰ্ষতে উদযাপন কৰা হয়, তো এইবেলিও পৃথক নহয়। ইয়াতে ভক্তপ্ৰাণ ৰাইজে ভগৱানৰ ভোগ গ্ৰহণ কৰি আছে আৰু মই আহিছোঁ ভোগ গ্ৰহণ কৰিবলৈ। তো যিসকলে আহিব নোৱাৰিলে অহাবেলি আহিব পাৰে আপোনালোকে অহা বৰ্ষ এই দিনটোতে হয়।